নমস্কাৰ বন্ধুসকল, এয়া দেখিছে আন এবিধ ৰেচিপি, নতুন ইনোভেটিভ। তিতা কেৰেলা প্ৰায় সকলোৱে খাব নিবিচাৰে, অকণমান তিতা হয় কাৰণে। আমি তিতা কেৰেলাক এক বেলেগ ধৰণৰে বনাই দিলে ঘৰৰ ল'ৰা ছোৱালীসকলে খুবেই খাবলৈ সোৱাদ আৰু দেখিবলৈ চাইছে ইমান ধুনীয়া। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে মই দিয়া আন ভিডিঅ'বোৰ পায়। আৰু লাইক কিয় কৰিব, কাৰণ মই ইনস্পিৰেশ্যন পাওঁ আপোনালোকৰ পৰা। তেন্তে চাওঁ আহক কেনেকৈ বনাইছোঁ। প্ৰথমতে তিতা কেৰেলাখিনি অকণমান সিদ্ধ কৰি ল'ম, বেছি নকৰিব। পিছত তাক ঠাণ্ডা হ'লে পানীৰ পৰা উঠাই মিডিলত কাটি ভিতৰত থকা গুটিখিনি যদি টান হয় তেন্তে পেলাই দিব, আৰু যদি নৰম হয় তেন্তে ৰাখি দিব। ইয়াক বিটাৰ গাৰ্ড বুলিও কয়, বিটাৰ গাৰ্ডৰ ৰেচিপি। পিছত মই সৰিয়হ পিহি ল'লোঁ আৰু চাউলৰ গুড়ি ল'লোঁ, দুয়োটাকে আমি আৰু জলকীয়া পাউডাৰ এইবিলাক দি কেৰাহীত অকণমান ভাজি ল'ম। আদা জলকীয়া এইবিলাক পেষ্ট বনাই দিছিলোঁ, মিক্স কৰি দিছোঁ এইকেইটা একেলগে। ভালদৰে ভাজি ল'ব আৰু ইয়াত নিমখ, হালধি এইবিলাক দিব, মছলাও দিব পাৰে। অকণমান তেলো দি দিব। কেৰাহীত লাগি ধৰিব, তাতেই তেল দি দিব অকণমান। একেবাৰে ইজি হয় বনোৱা, বেছি টাইমো নালাগে। দালি আৰু গৰম ভাতৰ লগত খাবলৈ বৰ ভাল লাগিব। আপোনালোকে বনাই খাব আৰু জনাব কেনে পালে। আৰু এনেকৈ ভিতৰত সোমাই দিব যিখিনি ভাজি লৈছিলে সৰিয়হ আৰু চাউলৰ গুড়ি। ভালদৰে চেপি চেপি লগাই দিব। ইয়াত পিঁয়াজ আৰু নহৰু এড কৰিব পাৰে। আৰু মই আন এটা বলত বেচন আৰু নিমখ দি মিক্স কৰি অকণমান ঘোল বনাই লৈছোঁ।
এইটোত যাতে মছলাখিনি লাগি ধৰে এইটোত ভিজাই তাৰপিছত ভাজিব লাগিব। এইটো থিকনেছ দেখিছে কেনেকুৱা কৰিছোঁ, বেছি ঘনও নহয় বেছি পাতলো নহয়। এনেকৈ লগাই লগাই পিছত ভাজিব। গোটেইটো ৰেচিপি মোৰ মায়ে বনাইছে। কেৰাহীয়ে তেল দি গৰম কৰি ল'ম। তেল গৰম হ'লে পিছত ভাজিখিনি ঢালিম। ভালদৰে ভাজি কৰিব। অকণমান হোৱাৰ পাছতহে ওলটাই দিব। মই পলটাই দিলোঁ ভাজিখিনি তিতা কেৰেলাৰ। হৈ গৈছে প্ৰায় ভাজিখিনি, কালাৰ ধৰিছে। এতিয়া উঠাই ল'ম প্লেট এখনত। মই টোটেল 10টা ভাজি বনাইছোঁ। আৰু বাকী ভাজিখিনি সেম তেনেকৈ ভাজি ল'ম। দেখিছে কিমান ধুনীয়া হৈছে। মইতো ভাজিলোঁ আৰু দুপৰীয়া ভাতৰ লগত খাইছোঁ, চবকে খুৱাইলোঁ। আপোনালোকেও খাওক, ঘৰৰ সকলোকে খোৱাওক আৰু জনাব ইয়াৰ খাই কেনে লাগিলে। তেন্তে আপোনালোকেও বনাই খাওক। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।